চেনেল দোকানত এয়া আমাৰ চব্জি চাং বনাই আছে চব্জি চাংখন হ'লে আৰু পূৰা চব্জি দিবগৈ আৰু এয়া চব্জি চাং বনাই আছে আৰু দেই এতিয়া আমি লাহেকৈ আৰু এতিয়া মটৰ হোটেল দিছোঁ যিহেতু মটৰ বহাই দিছোঁ আৰু এইবোৰ চাহপাত আনি থৈছোঁ চাহ দিবলৈ আৰু আমাৰ সৰু সুৰা দোকানখনত অলপ অলপ বস্তু ৰাখিছোঁ আপোনালোকে খাম বুলি ভাবিলে ৰজাগড় আহিব পাৰে ৰজাগড় কাষতে আৰু দেখাবাহি দি পিনে কয়লাৰ ওপৰত দি থাকিলে পূৰা জুই একদম উঠি থাকে আৰু আমি কয়লা দি এইবোৰ বনাওঁ যিহেতু এতিয়া আমাৰ কয়লা পূৰা অঙঠা হৈ আছে জ্বলি জ্বলি আপোনালোকক দেখাই দিছোঁ কয়লাৰ হেৰিটো চৰকাৰটো এই জলখনৰ পৰা গোটেই ছাইখিনি ওলাই আহে আৰু ওপৰত আৰু ইয়াত দিব লাগে খৰি অকণমান দি পিনে পিছলৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া আমাৰ পকৰি চকৰি বনাই থৈছে পকৰি বনাই থৈ এতিয়া নাখিনি বনালোঁ আৰু অলপ থৈ দিছোঁ পিছত বনাম এতিয়া ঘুগুনি মটৰ আৰু কি হয় খাই থাকক আপোনালোকে কিমান চাহ বনাবলৈ লৈছোঁ এতিয়া মই এয়া চচপেনটো বহাই দিছোঁ চাহ আছিলে অকণমান গৰম কৰি দিছোঁ এয়া চাহ বনাই আছোঁ কেনেকৈ চাই আছে গৰম পকৰি খাব লৈছোঁ ৰাইজ কেনেকুৱা লাগে নিজে বনাইছোঁ যিহেতু খাই চাওঁ কেনেকুৱা লাগে টেষ্টি দোকান বন্ধ কৰিবলৈ লৈছোঁ এতিয়া 8টা বাজিবলৈ হ'ল যিহেতু বহুত দেৰি হৈছে ঘৰলৈ যাব লাগে এতিয়া দোকান বন্ধ কৰোঁ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি পুনৰ এটি ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই